গুড মৰ্ণিং। এখন ডিৰাং টাউনখন আমি কালি ইয়াতে থাকিলোঁ। কালি আমি থকা হোমষ্টে পিছফালে এয়া কমলা গছ, সৰু সৰুকৈ কমলা লাগি আছে। আমি এতিয়া থুপচুং ধগে বুদ্ধ মনেষ্ট্ৰীত সোমাইছোঁ। বুদ্ধিষ্ট মনেষ্ট্ৰী বহুত ধুনীয়া, তাৰ ওচৰেদি এখন নৈ বৈ গৈছে। এইফালে ডিৰাং টাউনখন। আপোনালোকে ভিউটো চাওকচোন, বহুত ধুনীয়া ভিউ হয়। ইয়াৰ পৰা টাৱাঙলৈ 107 কিলোমিটাৰ আছে। আমি এতিয়া গৈ পিনে চেলা পাছত অলপ দেৰি ৰখিম। আপোনালোকে ভিউটো চাওক, কিমান ধুনীয়া ধুনীয়া ভিউ।
বানপানী এরা বানপানী খালে फैक्ट्री मेन रोड है घर ये फैक्ट्री तो मेन रोड আমি ইয়াত টাৱাঙত সোমালোঁ এইফালে দেখিছে ছানছেট হৈ আছে দেখি বহুত ধুনীয়া লাগিছে